অহ মোক যে এই কথাবোৰ সুধি আছা মই কি কালি তাত আছিলোঁ নেকি ৰাতিপুৱাৰ পৰা মই শান্তি পোৱা নাই মানে ইটোৰ পিছত সিটো কল ইছ্যু এটা হৈ গ'ল তেতিয়া সেইটো তাইহে ক'ব পাৰিব তাইৰ লগত হৈ গৈছে মোক সুধি থাকি কি লাভ বাৰু মই পেহীৰ পৰা শুনিলোহে কথাটো হ'ব এইবিলাক আৰু মোক সুধি থাকিব নালাগে কাৰণ মই এইবিলাক কথা ইমান ডিটেইলছত নাজানো আৰু কম কিবা এটা হ'বগৈ কিবা এটা সেইকাৰণে মোৰ মন নাই আৰু এইবিলাকৰ ওপৰত ডিছকাছ কৰিব চাওকচোন মই মানুহজনী আছোঁ ইয়াত আৰু কালি ইনচিডেণ্টটো ঘটিছে বেলেগ ঘৰত গতিকে সেই ইনচিডেণ্টটোলৈ মোক ইমান ফোন কৰি ৰাতিপুৱাৰ পৰা ব্যতিব্যস্ত কৰি থকাৰ কি প্ৰয়োজন আছে আপোনালোকে কওকচোন মই বাৰু তাত কি ঘটিলে একজেক্টলি মই কেনেকৈ ক'ব পাৰিম কিবা এটা কথা ওলাই গৈছে আৰু ছোৱালীজনীয়ে এনেকুৱা কৰা বুলি সেইটো আৰু মই কেনেকৈ এতিয়া ক'ব পাৰোঁ মই যিহেতু তাতে মানুহজনী নায়েই ঘটনাটো আপোনালোকে কি হৈছেতো গমেই পোৱা নাই ৰ'ব মই কৈ আছোঁ মানে ৰাতিপুৱাৰ পৰা ফোন ৰিচিভ কৰোঁতে কিবা মই খঙতেই আছোঁ এতিয়া মানুহজনী কিবা হৈ গৈছোঁগৈ আচলতে কি হ'ল জানে কালি আমাৰ ওচৰৰ টুকুৰ ঘৰত দৰা ঘৰৰ মানুহে তাইৰ হাত বিচাৰি আহিলে কথাষাৰ শুনাৰ লগে লগে তাইতো কৈ দিলে যে হাতখনহে বিচাৰি আহিছে যে মানুহজনী নিনিয়ে নেকি দৰা ঘৰৰ মানুহেও সেইটো এটা ধেমালি বুলি ভাবি লগে লগে ক'লে যে হাতখন বিচাৰি আহিছোঁ মানে মানুহজনীওতো লগতে নিবলৈ আহিছোঁ তাইতো তেতিয়া কৈ দিলে লগে লগে নাই সেইটো নহ'ব আপোনালোকে হাত নিবলৈহে আহিছে হাতখন লৈ যাওক কাৰণ আপোনালোকে হাতখনৰ দ্বাৰা ঘৰৰ সমস্ত কাম ঘৰৰ মানুহৰ আলপৈচান ধৰা ঝাৰু দিয়া বাচন ধোৱা সমস্ত কাম কৰাব গতিকে আপোনালোকক মানুহজনীটো নালাগে আপোনালোকক মানুহজনীৰ হাতখনহে লাগে সেইকাৰণে হাতখনে লৈ যাওক আপোনালোকে নিয়ে যদি হাতখন দিয়ক নহ'লে মোৰ যাবলৈ নাই এতিয়া আপোনালোকেও চিন্তাত পৰিলে নহয় জানো কওকচোন টুকুৱে বাৰু গোটেই কথাখিনি একেবাৰে মিছাকৈ ক'লে নেকি কথাটোত সত্যাসত্যতা আছেনে